কেনভাছৰ উদ্যোগত ব্যায়াম আৰু যোগাসন কৰ্মশালা। ল'ৰা ছোৱালীক ব্যস্ত ৰাখি শাৰীৰিক মানসিক বিকাশ কৰাই আমাৰ লক্ষ্য উদ্দেশ্য। এই কথা ব্যক্ত কৰে নাট্যকাৰ জয়ন্ত ৰাভাই। সমগ্ৰ দেশত কৰোনা মহামাৰীয়ে জনগণক গৃহবন্দী কৰি এক প্ৰকাৰৰ মানসিক যন্ত্ৰণা দি অহা সময়তে ওদালগুৰি জিলাৰ বনিয়াপাৰাৰ নিবাসী হৰিচিঙাৰ NSDৰ স্নাতক উদীয়মান নাট্যশিল্পী জয়ন্ত ৰাভাৰ মানস পুত্ৰ স্বৰূপ কেনভাছ এটা নাট্যমঞ্চৰ উদ্যোগত ছাত্ৰ-ছাত্ৰীৰ শাৰীৰিক মানসিক বিকাশৰ উদ্দেশ্যে 23 দিনীয়া শাৰীৰিক ব্যায়াম আৰু যোগাসনৰ কৰ্মশালা অনুষ্ঠিত হয়। উক্ত কৰ্মশালাৰ শাৰীৰিক মানসিকভাৱে এজন ছাত্ৰ বা ছাত্ৰীক কেনেকৈ প্ৰস্তুত কৰিব লাগে, লগতে কোভিড মহামাৰীৰ পৰা কেনেকৈ আমি বাচিব পাৰোঁ বা মহামাৰীৰ সৈতে সহবাস কৰিব পাৰি তাৰ নীতি নিয়ম আগস্থান দি কৰ্মশালাখন আগুৱাই নিয়া হয়। কৰ্মশালাখনত প্ৰায় 30 জন পৰীক্ষাৰ্থীক শাৰীৰিক ব্যায়াম আৰু যোগাসন প্ৰশিক্ষণ দিয়া ক্ৰমে সোণমণি শৰ্মা, বাণী শইকীয়া, ভৰত চুতীয়া। কেনভাছ এ ফিল্ড অফ ক্ৰিয়েটিভিটিয়ে এই হৰিচিঙা অঞ্চলত 2017 চনৰ পৰা আমি বিভিন্ন ধৰণৰ সামাজিক অনুষ্ঠানবিলাক কৰি আহিছোঁ আৰু এইবাৰো আমি ঠিক যেনেদৰে কৰোণাৰ কালত যোৱা এই 2 বছৰে স্কুল কলেজ চব বন্ধ হৈ আছে আৰু ল'ৰা ছোৱালীবিলাকে বনাই ঘূৰি আছে। সেই উদ্দেশ্যেৰে আমাৰ ল'ৰা ছোৱালীবিলাকৰ যাতে শাৰীৰিক আৰু মানসিক বিকাশত কোনো ধৰণৰ বাধা নাহে তাৰ উদ্দেশ্যেৰে আমি য়োগা অৰ ফিজিকেল ট্ৰেইনিং বুলি পেলাই এটা আমি 23 দিনৰ এটা প্ৰশিক্ষণ শিবিৰ ইয়াত আয়োজন কৰিছোঁ, যাতে আমাৰ এই অঞ্চলৰ ল'ৰা ছোৱালীবিলাকে প্ৰত্যেক দিনাই শাৰীৰিক চৰ্চা কৰিব পাৰে আৰু ইয়াত আহি পেলাই কৰোণাৰ যিবিলাক গাইডলাইনছবিলাক মেইনটেইন কৰি পেলাই সিহঁতে সদায় নিজৰ মনক যাতে সতেজ কৰি ৰাখিব পাৰে সেই উদ্দেশ্যেৰে এই কৰ্মশালাটো আমি আয়োজন কৰিছিলোঁ।